Hey guys, welcome. আজি আকৌ এটা পুনৰ নতুন ভিডিঅ'লে আৰু আজি কুকিং হ'বলৈ গৈ আছে অৰ্থাৎ হাঁহ মাংস আৰু কোমোৰা আৰু আলু কাটি লৈছিলোঁ। বস্তুবিলাক চব যোগাৰ কৰি লৈছিলোঁ আৰু মাংসখিনি পুৰা মেৰিনেট হ'বলৈ অলপ সময় আদা নহৰু মছলা হালধি সকলো চব দি কিনে অলপ সময় ৰাখি দিলোঁ। এনেদৰে চব মিলাই মেলি কিনে অলপ মেৰিনেট নহ'লে মছলাটো ভালকৈ নুসুমালে ভাল নালাগে। মছলা অলপ টেষ্টটো আহিব লাগে, ইমান অভাৰো নাই দিয়া বাৰু, কমকৈ দিছোঁ। আৰু এনেদৰে বহাই দিলোঁ কোমোৰা আলু হাঁহ মাংস। ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ আৰু নিজেও খাওঁ। দিনততো সময় মিলাবলৈ নোৱাৰি, ৰাতিয়ে অকণমান সময় পাওঁ, তাকে ভাবিলোঁ আপোনালোকক দেখাবলৈকে হ'লেও এটা বনাওঁ আৰু ব্লগ। হাঁহ মাংস মই বিশেষকৈ ইমান ভালকৈ বনাব নাজানো, তথাপিও বনাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটোত লাইক ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব আহিবলগীয়া ভিডিঅ'বোৰৰ বাবে। হাঁহ মাংস কোমোৰা মই একচুৱেলি বহুত ভাল পাওঁ খাই কিনে। আপোনালোকে কোনে কোনে খাই ভাল পায় জনাবচোন। আৰু মইতো বিশেষকৈ হোটেলত নহয়, একচুৱেলি নিজৰ ৰুমত বনাই খোৱা হৈছে দেই। ক'ৰবাত কিবা যদি ভুল হৈ গৈছে, আৰু বিশেষকৈ মোৰ ৰুমত বনোৱা হৈছে, জেগাডোখৰ ইমান কমফৰ্টেবল নহয় আৰু জেগাডোখৰ সৰু। আৰু এয়া হৈ গ'ল হাঁহ মাংস কোমোৰা বনাই ৰেডি আপোনালোকক দেখাবলৈ আৰু মই নিজে খাবলৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পাব। যদি ভাল পায় লাইক ছাবস্ক্ৰাইব ফ'ল' কৰি এটা কমেণ্ট কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰে যেন। থেংক ইউ। হে গাইজ, আজি আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আজি গম পাইছে আৰু কোমোৰা আৰু হাঁহ মাংস ভাবিলোঁ অকণমান আপোনালোকলৈও দেখাওঁ, আগবঢ়াওঁ, সকলোৱে ভাল পায় যাতে। তাকে খাবলৈ আৰম্ভ কৰোঁ, সকলোৱে অলপ মৰম কৰিব আৰু। এয়া আজি বনালোঁ। বিশেষকৈ দিনততো ভিডিঅ' বনাবলৈ সময় নাথাকেগৈ, ৰাতিয়ে ভাবিলোঁ অকণমান বনাওঁ আপোনালোকক দেখাওঁ আৰু বুলি। চ' খাবলৈ আৰম্ভ কৰোঁ। কোমোৰা আৰু হাঁহ মাংস পিছে খাই বহুত ভাল পাওঁ মই। খাই ভাল পাই নে জনাবচোন কমেণ্টৰ জৰিয়তে। মই কিন্তু কোমোৰা আৰু হাঁহ মাংস বহুত ভাল পাওঁ খাই। চ' আহিবলগীয়া ভিডিঅ'বোৰৰ বাবে যদি কোনোবা নতুনকৈ আহিছে চেনেলটোত লাইক ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে। অলপ খাবলৈ আৰম্ভ কৰোঁ। কোনে কোনে হাঁহ মাংস খাই ভাল পায়, মানে হাঁহ মাংস আৰু কোমোৰা, কমেণ্টত জনাব। আৰু নেক্সট ভিডিঅ' মই একচুৱেলি বনাম বুলি ভাবিছিলোঁ বইল মাছ। মোক কমেণ্টত কোনোবাই কৈছিলে ভাল পাওঁ বুলি। চ' নেক্সট ভিডিঅ'ত ট্ৰাই কৰিম বইল মাছ বনাবলৈ। অলপ খাবলৈ আৰম্ভ কৰোঁ। ये गया मेरा मुंह में। ৱাও, আমাৰ মায়ে কিন্তু হাঁহ মাংস বহুত বঢ়িয়া বনায়। চ' এবাৰ ঘৰলৈ গ'লে হাঁহ মাংস বনাম মাৰ হাতে, আপোনালোকলৈ আগবঢ়াম। কি বঢ়িয়া বনায় মানে দেখাম আপোনালোকক, আৰু তাৰ টেষ্টটো কি মজা আছে মানে। হাঁহ মাংস আৰু খৰিচা কোনে কোনে খাই পাইছা? হাঁহ মাংসৰ লগত কিন্তু খৰিচা বহুত বঢ়িয়া মিলে। খাই পাইছেনে জনাবচোন। যদি ভাল মানে লাগে মই বনাবলৈ চেষ্টা কৰিম খাবলৈ মানে কোনে কোনে বনাই পাইছে। নিজে বনাই নিজে খাইছোঁ, হোটেলত গৈ খোৱা নাই আকৌ তাকে বুলি। মোবাইলটো থ'বলৈ জেগাটো মানে কমফৰ্টেবল নহয় আৰু, ত' ভিডিঅ'বিলাক ইমান ভালকৈ বনাব পৰা নাই। আহিবলগীয়া ভিডিঅ' ভালকৈ বনাবলৈ চাম বাৰু, চেষ্টা কৰিম। ৰুমটো সৰু আছে, বেছি ডাঙৰ নহয় মোৰ। যিমানখিনি এডজাষ্ট হয় আৰু সিমানখিনি এডজাষ্ট কৰিব বিচাৰোঁ। অলমষ্ট শেষ হ'বলৈ হৈছে, দেখাইছোঁ চব আপোনালোকক। আজিলৈ বাই বাই গাইজ, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'। চাই থাকিব মোৰ ভিডিঅ'বিলাক, আহিবলগীয়া ভিডিঅ'। বাই বাই।